তো হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে ভালে আছে? মই ভালে ভালে আছো আপোনালোকৰ আশীৰ্বাদত। চ' আজি অন্য এটা ব্লগ ভিডিঅ' লৈ আহিছো, যি আমাৰ ইউটিউবৰ শ্বুট চলি থাকে অসমীয়া কি আছিল সপনৰ দেউকাৰ ওপৰত মানে আজিৰ ব্লগটো লৈ আহিছো। তো সৰু এটা ব্লগ সম্পূৰ্ণ চাব, আৰু আমাৰ যোনটো সপনৰ দেউকা নামৰ ইউটিউব চেনেল আছে, মই লিংকটোৰ ওপৰত দি দিম, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু ডেছক্ৰিপশ্যনতো মই লিংকটো দি দিম, তাত গৈ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো এতিয়াৰ পৰা চাব নালাগে, মই ঘৰৰ পৰা আহিছো, ঘৰৰ পৰা ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া নিশ্চয় বুজিব ক'ত কি কৰি আছো। তো ভিডিঅ'টো ষ্টাৰ্ট কৰো। যিহেতু এতিয়া মই মোবাইলেৰে ভিডিঅ' কৰি আছোঁ, ইয়াত এতিয়াও কোনো ধৰণৰ একশ্যন কেমেৰা লোৱা নাই। কেতিয়াবালৈ যদি আপোনালোকৰ সহায় সহযোগিতা হয়, সেইবোৰ ল'বলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো ইয়াতে বন্ধ কৰিছোঁ, তাত গৈ মই ভিডিঅ'টো আকৌ আৰম্ভ কৰিম। अच्छा Ano napkan din ni Mel. Ito si Siya na ka? গরম পানি গামছা বলেছে নহয় মুখ চুখ ধোৱা no আমাৰ নামে আছিল কবি আচ্ছা হাত খান তাৰপিছত তাৰ মোবাইলটো লওঁতে ভালকৈ দি হাত খান আহে হেল্ল' আমি অলপ আগত আহি পাইছো নাই বেছি দিগদাৰ হোৱা নাই অলপ মাজতে প্ৰব্লেম দিছিল ঠিক আছে এ উঠালে রে দেবা, উঠালে রে বাবা। কি খবৰ? এনেকুৱা গৰম দেখা। আরে কি এটা কইছাম? বাকি চিন্তাতে কম নাকি? আর নাগে দে সব খাওয়া লাগবে না। আরে কবি কইছাম না তুই একটু কইছাম না। নই যখন তাতে যাই কিনা আরে কই নাকি? আরে সমীর কেতিয়া দিবে তই আমাক তো এটা কল কৰিব পাৰো ন কেতিয়া আহিলি তই पगले प्यार हो जाएगा हंस मत पगले प्यार हो जाएगा কা বেয়া তো ঘরে সঙ্গে লাগি আনাই তু আবে এইবিলাক কি ক'ব ধৰিছ ব বাপৰে বাপ প্ৰায় মই ঘৰৰ পৰা 11মান বজাতে গৈছিলোঁ, কিন্তু আহি পাওঁতে প্ৰায় 4:30 বাজি গ'ল। বহুত বৰষুণ, তাৰ বাবে মই কোনো ধৰণৰ ভিডিঅ' বনাব নোৱাৰিলোঁ অহাৰ সময়ত, তাৰ বাবে মই দুখিত। তো আজিৰ ভিডিঅ'টো চাই কেনে পালে, যদি ভাল পালে প্লিজ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি আগুৱাই যোৱাত সহায় কৰিব।
আকৌ নতুন নতুন ভিডিঅ' আহি আছে যিহেতু ৰ'জ ভিডিঅ' এইখিনি বনাব পৰা নাই ঘৰতে আছোঁ লকডাউন চাৰিওফালে চ' ঘৰৰ পৰা ওলাব পৰা নাই যদি আপোনালোকৰ ওচৰত কিবা তেনেকুৱা ধৰণৰ ভিডিঅ' আছে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টটোৰ নাম তলত দিয়া আছে মোক আপোনালোকে মেছেজ কৰি তাত দিব পাৰে আৰু যদি মই নিজে পাৰোঁ মই উলিয়াম বাৰু তো এতিয়া মোৰ ওচৰত ভিডিঅ' নাই তেনেধৰণৰ কোনো চ' মই সেইকাৰণে ৰ'জ ভিডিঅ' বনোৱা নাই আৰু ব্লগো বনাব পৰা নাই যিহেতু মই ঘৰৰ পৰা ওলাব পৰা নাই তো যেতিয়াই মই সুবিধা হয় মই ৰ'জ ভিডিঅ' হওক ব্লগ হওক সকলো মই আপোনালোকৰ মাজত দেখুৱাই যাম তাৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়াই মনত মই উৎসাহ পাওঁ তেন্তে বাই আজিলৈ দিলোঁ বাই ধন্যবাদ জয় অসম